हेलो फ्रेंड्स, तुम्हारे केनेকৈ আছে? ভালে আছে যেন আশা কৰিছোঁ। মোৰো ভালেই। এতিয়া মই লৈছোঁ ঈদৰ নাস্তা বনাবৰ কাৰণে। আজিৰ পৰা মই আৰম্ভ কৰিলোঁ আৰু মই কি বনাব পাৰোঁ মই আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই যাব। আৰু ঈদতো বহুত কাম ওলায়, সেইটো কাৰণে ভাবিছোঁ আৰু 2টা দিন আছে, যিমানখিনি পাৰোঁ মই বনাই লওঁ। আৰু কাপোৰ কানিও ধোৱা মেলা চব হৈ গ'ল এতিয়া আমাৰ। আৰু আজিৰ পৰা আৰম্ভ কৰিলোঁ আৰু মই কি বনাম আপোনালোকে নিমকি কাটি আছোঁ আৰু বেছি নাই, অলপ আছে। আৰু এইখিনি বনোৱা হৈ গ'লে আকৌ ইফতাৰিও বনাব লাগিব, সেইটো কাৰণে মই ফটাফট বনাই লৈছোঁ আৰু যিমানখিনি পাৰোঁ। চাবলৈ সময় লাগে আৰু ঈদত নাস্তা ঘৰত নবনালে ঈদ নালাগে, সেইকাৰণে মই আজিৰ পৰা আৰম্ভ কৰিলোঁ আৰু নাস্তা বনাওঁ। আপোনালোকেও বনাইছে চাগে। এতিয়া মই নিমকিখিনি চাকি ল'ম আৰু 2টা বাজিবলৈ হ'ল, আকৌ ইফতাৰিৰ সময় হৈ যাব। এইফালে মই ৰিফাইন অইল দি দিলোঁ কেৰাহীত। এইফালে নিমকিখিনিও কটা হৈ গ'ল, খালি 2টা গুলি আছে বেলিবৰ কাৰণে, সেইটো মই লাহে ধীৰেকৈ বেলিম। আৰু সময়ত কিমান কাম ওলাই আপোনালোকেতো জানেই, আৰু সময়ো নোপোৱায়। মই এইখন কেৰাহীত মই নিমকি চাকিছোঁ, মানে কি কেৰাহীটো তাত ধুনীয়া সিজি যায় নিমকিখিনি। পাতল কেৰাহী দিলে ভিতৰটো নিসিজে, সেইকাৰণে মই এই কেৰাহীটোতে চাকি আছোঁ নিমকি। নিমকি চকা হৈ আছে, এইখিনি চকা হৈ গ'ল। এই বেটি আমাৰ খেজুৰ চাকি আছে। খেজুৰ বনোৱা হৈ গ'ল। মই ঘিউ অকণমান দি দিছোঁ, বহুত বেছি দিয়া নাই, অলপমানেই দিছোঁ। এতিয়া মই ইয়াত নাৰিকল গুড়িটো মই ইয়াত দি ল'লোঁ আৰু বহুত বেছি নাভাজোঁ, অকণমান ভাজিম। আৰু বেছি ভাজিলে মানে কি হয়, নাৰিকল গুড়িটো ৰঙা হৈ যায়, সেইকাৰণে মই অলপেই ভাজিম। আৰু এনেও আমি ঈদত নাস্তা কিনি আনিবলগীয়া হয়, সেইকাৰণে মই কেইটামান নাস্তাই মই ঘৰত বনাই লৈছোঁ। আৰু কিনি নানিলেও ভাল নালাগে, যিমানেই ঘৰত বনাওঁ। এতিয়া মই ইয়াত অলপ ইলাচি গুড়ি দি ল'ম। ইফতাৰি খাই লোৱাৰ পাছত আৰু একো কৰিবলৈও মন নাযায়। এতিয়া মই ইয়াত অলপমান গাখীৰ দি ল'ম। গাখীৰটো মানে চেনিটো গলিব লাগিব, সেইটো কাৰণে মই অকণমান দিছোঁ। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থৈছোঁ, নহ'লে গাখীৰটো পটককৈ শুকাই যাব। আৰু মই ইয়াত অলপ ফুড কালাৰ দি দিম। এই ফুড কালাৰটো মই ভালকৈ মিলাই লৈছোঁ নাৰিকলত। আৰু অকণমান মই ইয়াত গাই ঘিউ দিম। গাই ঘিউ দিলে মানে ফ্লেভাৰটো ভাল আহে। মই খুব ভাজি ল'ম, তাৰপিছত মই ইয়াত চেনি দিম। এতিয়া মই চেনি দি দিম মিঠা হোৱাকৈ। লাডুটো অকণমান মিঠা হ'লেই ভাল লাগে।
আপোনালোকেও নিজৰ সোৱাদ মতে দিব। এতিয়া মই চেনিটো গলিবৰ কাৰণে দিম। ইফালে চেনি গলি আহিছে। আৰু আপোনালোকৰ ঘৰত ঈদত নাৰিকলৰ লাডু বনাব, এনেকৈ ট্ৰাই কৰিব আৰু খুবেই ভাল লাগে খাই মেলি। আৰু মই বনাওঁ, আমাৰ চবেই ভাল পায় আৰু ভাবে যে আমি হোটেলৰ পৰা কিনি অনা এইটো লাডু হয় বুলি, বিশ্বাসে নকৰে ঘৰত বনোৱা হয় বুলি। খুব ভাজি মেলি চেনিটো শুকুৱাই ল'ব লাগিব। ভাবিছিলোঁ মই নাৰিকল লাডু বনাম, কিন্তু মই লাডু নকৰোঁ। এতিয়া মই ভাবিছোঁ বৰফি নিচিনাই কৰি দিম। লাডুটো মই প্ৰায় বনায়েই থাকোঁ, আজি মই বৰফি কাটি এতিয়া মই বাচনটোত গাই ঘিউ অকণমান দি দিছোঁ আৰু মই নাৰিকলখিনি ইয়াত দি লৈছোঁ আৰু ভালকৈ মই বাচনটোত মিলাই ল'ম। বৰফি বনাবৰ কাৰণে মই ৰেডি কৰি ল'লোঁ আৰু এতিয়া মই কাটি ল'ম। কাটি লোৱাৰ পাছত আধা ঘণ্টামান মই ঠাণ্ডা হ'বলৈ দিম। তাৰপাছত মই ড্ৰাই ফ্ৰুটছ থৈছোঁ, এইখিনি মই ওপৰত দি ল'ম। মই নাৰিকল গুড়ি ওপৰত ছটিয়াই দিম। এয়া মই বনাই গৈছোঁ। কাটোতে অলপ কষ্ট হয়, কিন্তু ইয়াৰ শ্বেপটো বহুত ধুনীয়া হয়, সেইকাৰণে মই আজি এনেকৈয়ে কাটিছোঁ। এয়া বনোৱা হৈ গ'ল, মই আপোনালোকক দেখুৱাই দিছোঁ। এইফালে মই লাডুও বনালোঁ কেইটামান। ছাইডৰখিনি যিখিনি ওলাইছিলে সেইখিনি মই লাডু কৰি দিলোঁ। এইফালে কেক পাতি থৈছোঁ। এইয়া কেক বনোৱা হৈ গ'ল। আমাৰ নাস্তা পাতি চব বনোৱা হৈ গ'ল আৰু মই আপোনালোকক দেখুৱালোৱেই। ফ্ৰেণ্ডছ, আজি হয় নেক্সট ডে আৰু আজি শেষ ৰোজা আৰু আমি ইফতাৰী খাই উঠিলোঁ আৰু আজি চান ৰাতি হয়। এতিয়া ভাবিছোঁ আমি ঈদৰ কাপোৰ কানি লগাই লওঁ। লগাওঁতে ৰাতিয়ে হৈ যাব, সেইকাৰণে আমি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ লগাবৰ কাৰণে আৰু আপোনালোকক মই দেখুৱাই যাম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা আমি ফুল লগোৱা হৈ গ'ল আৰু এইফালে কাপোৰ লগাই আছে বেটি আমাৰ। এয়া আমাৰ ৰুম চিজিল কৰা হৈ আছে। এতিয়ালৈকে গোটেই ৰুমৰ আমি কমপ্লিট কৰা নাই, তথাপি মই আপোনালোকক দেখুৱাই দিছোঁ অলপ চলপকৈ। ঈদত ঘৰ দুৱাৰ চিজিল পাতি হ'লে বহুত ভাল লাগে। আৰু এতিয়া ভাবিছোঁ আমি মেহেন্দি লগাই লওঁ। কালিলৈ ঈদ আছে, মেহেন্দি নলগালে ভালে নালাগিব, সেইকাৰণে এতিয়াৰ পৰা আমি মেহেন্দি লগাওঁ আৰু মেহেন্দি লগাই আকৌ লগ মেহেন্দি লগোৱা হৈ গ'ল। এতিয়া ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকৈ লাগিলে কমেণ্টত জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।